নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰচেছ, যিটো প্ৰচেছত হয়তো আপুনি যদি আবেদন কৰোঁতে যদি কিছুমান ভুল কৰে তেতিয়াহ'লে হয়তো আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। গতিকে মই ইয়াত ফাৰ্ষ্টৰ পৰা কেইটামান বস্তু কৈ থাকিম, তো আপোনালোকে এইখিনি বস্তু যদি পাৰে এইখিনি বস্তু আপোনালোকৰ নিজৰ কপিত লিখি ল'ব পাৰে। হয়তো বহুত কেণ্ডিডেটে চাইছোঁ এপ্লাই কৰোঁতে ভুল কৰে। যিকেইজন কেণ্ডিডেট আছে তো তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। তো মই আগতে আপোনালোকক কওঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে কোনো বন্ধু ধৰক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো ফাৰ্ষ্টত মই এটা বস্তু ক'ম, যিজনে নেকি এনেকুৱা কেণ্ডিডেট আছে ধৰক বুথ পেপাৰ LP আৰু UP দুয়োটা পেপাৰ পাছ কৰিছে, তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপুনি কিন্তু দুয়োটা পেপাৰ একেলগে চিলেক্ট কৰিব লাগিব, বুথ LP এণ্ড UP। তো এইটো এটা হ'ল প্ৰচেছ, ঠিক আছে। আৰু আপোনালোকে তাৰ পিছত চাব লাগিব যে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এটা নাম্বাৰ দিব, যিটো নাম্বাৰ দিয়াৰ ধৰক আপুনি যিকোনো টাইমত যাতে আপোনাৰ লগত থাকে। কাৰণ চাওক, আপুনি ধৰক এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া নেকি আপোনাৰ প্ৰচেছটো ষ্টাৰ্ট হোৱাৰ পিছত আপোনাৰ ভেৰিফাই হ'ব। তো ভেৰিফাই সময়ত আপোনাৰ এটা ৰেজিষ্টাৰ মোবাইল লাগে, যিটো নাম্বাৰ নেকি আপোনাৰ হাতত থাকে, আৰু এইটো এক্টিভ নাম্বাৰ এটা দিব তাত মোবাইল নাম্বাৰটো। তাৰপিছত আৰু এটা বস্তু, আপোনালোকৰ ইমেইল ID, মই এইটো বস্তু কৈছোঁ, ইমেইল IDটো বহুত গুৰুত্বপূৰ্ণ। কাৰণ কিছুমান মই চাইছোঁ যে আগতে যিকেইজনে কেণ্ডিডেটৰ ধৰক এপ্লাই হৈছিল তেওঁলোকৰ কি ইমেইল IDত বহুতকেইজনৰ SMS অহা নাই আৰু বহুতকেইজনৰ SMS আহিছিল। তাৰ কাৰণ এটাই, চাওক ইমেইল ID যদি আপোনাৰ ইমেইল ID আপুনি যেনেকৈ দিব তো তেনেকৈ সিহঁতে শ্ব' হ'ব। আৰু তো চাওক কিছুমান ইমেইল ID চাওক যে আপোনাৰ ইমেইল IDত কেতিয়াবা কি হয়, কিছুমান মানুহৰ এনেকুৱা হয় ইমেইল ID এটা দুটা ৱৰ্ড ধৰক কেপিটেল থাকে, স্মল থাকে, তেনেকুৱা আপুনি ইমেইল IDটো যেনেকৈ বনাইছে, একচুৱেলি কেপিটেল আৰু স্মলৰ কোনো কথা নাই। কথাটো এইটোৱে, ইমেইল ID আপোনাৰ যেনেকুৱা আপুনি ইউজ কৰিছে বনাইছে যেনেকৈ, সেই ইমেইল IDটো আপুনি তাত দিব, ঠিক আছে। তো ফালৰ পৰা যিহেতু কৈছিল যে মিডনাইট 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, তো আজিৰ পৰা আৰম্ভ হৈ গ'ল এপ্লাই কৰা। তো আপোনালোকে অকণমান ভালদৰে চাই চিতি কৰিব, আৰু আপোনালোকৰ যিকেইটা ডকুমেণ্টছ আছে এনেকুৱা যাতে কোনোবা কেণ্ডিডেটৰ নহয় ধৰক যে কোনো এটা ডকুমেণ্টছ আপুনি ডাবল মাৰি দিছে। তাৰ কাৰণে এতিয়া চাওক, যদি আপুনি কম্পিউটাৰৰ থ্ৰুদি কৰিব বিচাৰে কম্পিউটাৰৰ থ্ৰুদি এপ্লাই কৰিব পাৰিব, বাকী আপুনি যদি বিচাৰে আপোনাৰ মোবাইলৰ পৰাও কৰিব পাৰে। তো মই আপোনাক এটা ছাজেশ্যন দিম যে আপোনালোকে এইটো বস্তু চাওক যে আপোনাৰ লাইফৰ এটা কথা আছে ন, তো এপ্লাইটো আপুনি যদি কম্পিউটাৰৰ জৰিয়তে কৰে বেছি ভাল হ'ব। কাৰণ যিহেতু ডকুমেণ্টছকেইটা আমি চাই ল'ব লাগে, হয় নে নহয়। তো ডকুমেণ্টছকেইটা কি হয় চাওক, ডকুমেণ্টছকেইটা আপোনাৰ 400 KB, 200 KB, 100 KB তেনেকুৱা তিনিটা কেটেগৰী আছে। তো কিছুমান মাৰ্কশ্বিট আছে আপুনি 400 KB দিব লাগে। আৰু চাওক, আৰু এটা বস্তু, যিকেইজন কেণ্ডিডেটে আগতে পাছ কৰি এপ্লাই কৰিছিল, তো ফালৰ পৰা যিটো নটিফিকেশ্যন দিছিল তাত অলৰেডি উল্লেখ কৰিছে যে তেওঁলোকে সেই ডাটাবেছৰ পৰা গোটেইখিনি বস্তু ডিলিট হৈ গ'ল চ' আমি আকৌ যিকেইজন আগতে এপ্লাই কৰিছে তেওঁলোকে আকৌ পুনৰাই এপ্লাই কৰিব লাগিব। সেইটো বস্তু চাগে আমি চবে গম পাইছোঁ, হয় নে নহয়। তাৰপিছত মই আপোনালোকক আৰু এটা বস্তু ক'ম যে পোষ্ট যেতিয়া আপুনি চিলেক্ট কৰিব, পোষ্ট চিলেক্ট কৰি এতিয়া চাওকজনে যিকেইজনে LP কৰিব, তো LP নিজৰ কেটেগৰী ৱাইজ চাব আৰু নিজৰ সম্ভাৱনাটো চাই ল'ব। যে এনেকুৱা চাব যে আপুনি বেলেগ ক'ৰবাৰ পৰা কিবা শুনিলে তাত আপুনি বোলে এপ্লাই কৰি দিলে, নহয়। আপোনাৰ বিবেকে যিখিনি ক'ব আপুনি সেই তাত এপ্লাই কৰিব, তো নিশ্চয় আপোনাৰ চান্সটো আছে। মই আৰু এটা বস্তু কওঁ যে কিছুমান বহুত ইউটিউবাৰ আছে, তেওঁলোকে দি থাকে যে কাট অফ এইবাৰ ইমান যাব সিমান যাব। আচলতে ময়ো দিছোঁ তেনেকুৱা ভিডিঅ', কিন্তু এইটো এজাম্পশ্যনহে। তো কেইজনমান মানুহৰ লগত আমি এটা ধৰক ছাৰ্ভে কৰোঁ, ছাৰ্ভে পিছত আমি তাৰ ওপৰত ভিডিঅ' বনাই দি দিওঁ। আচ্ছা ঠিক আছে, কিবা এটা ধৰক মিলিব পাৰে। তাত আপুনি কিন্তু এটা বস্তু যে চবে কিন্তু ভালদৰে এপ্লাই কৰিব। এপ্লাই কৰোঁতে কিন্তু এটা বস্তু, ডিষ্ট্ৰিক্ট চিলেকশ্যনটো আপুনি কিন্তু বেলেগৰ কথাত কেতিয়াও মন দি নুশুনিব। আৰু এটা বস্তু মই কওঁ যে এইটো বহুত এটা আপোনাৰ লাইফৰ এটা কথা আছে ন। তো ডিষ্ট্ৰিক্টটো চিলেকশ্যন আপোনাৰ নিজৰ সুবিধা অসুবিধা এইবিলাক বিচাৰি নাথাকিব। যদি চাওক, আপোনাৰ যদি গভমেণ্ট চাকৰি এটা হৈ যায়, য'তে নহওক কিয়, কিন্তু পিছতো আপুনি নিজৰ ঠাইত আকৌ আহিব পাৰিব, হয় নে নহয়। তো সেইকাৰণে দূৰত হওক ওচৰত হওক কোনো কথা নাই, আপোনাৰ মাৰ্কছ চাই আপুনি তেনেকুৱা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব, ঠিক আছে।
তাৰ পিছত মই আপোনালোকক এতিয়া এটা অকমান ষ্টেটিষ্টিকেলি বস্তুখিনি অকমান দেখাই ল'ব খুজিছো যে চাওক যে পোষ্ট আছে আমাৰ টোটাল 9354 তো তাৰ ভিতৰত এলপিত আছে গৈ 7242 আৰু ইউপিত আছে 2112 তো এইখিনি গোটেইখিনি চাওক যে আসামিজ মিডিয়াম আছে আৰু বেংগলী মিডিয়াম তেনেকে মিডিয়ামত তেনেকে আমাৰ জব আছে ঠিক আছে তো মিডিয়ামটো আপুনি সিলেক্ট কৰোতে আপোনাৰ যেটো সাবজেক্ট এতিয়া চাওক কেনেকৈ কিছুমান কেন্ডিডেট আছে আসামিজ মিডিয়ামতে বেংগলী মিডিয়ামতো এপ্লাই কৰে তেনেকৈ ৰং মই ভাবো নকৰিব আপোনালোকে তো ইয়াত চাওক ফাৰ্ষ্টত মই এলপিৰ যেটো লিষ্ট দিছো তো ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকে চাগে চাব পাৰিছে তো ডিস্ট্ৰিক্ট ওয়াইজ আপুনি চাব যে হয়তো মই এটা বস্তু আপোনালোকক এটা সাজেশন দিম যিকেটা ডিস্ট্ৰিক্টত ধৰক পোষ্ট বেছি আছে আপুনি হেকেটাত এপ্লাই কৰিব লাগে ঠিক আছে যেহেতু আমি তিনটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰি এলবিৰ ক্ষেত্ৰত মই কৈ আছো এতিয়া তো ধৰক দুটা ডিস্ট্ৰিক্টত আপুনি অকমান বেছি ঠাই দিলে তাৰ পিছত এটা অকমান কমত দিলে কাৰণ যিকেটাত বেছি ডিস্ট্ৰিক্টত যিকেটা ডিস্ট্ৰিক্টত অকমান বেছি জব ওলাইছে তো হেকেটাত মানে কি সবে তাত গৈ এপ্লাই কৰিব হয় না নহয় তো এনেকুৱা যদি কৰে হয়তো আপোনালোকৰ মাৰৱাটা বস্তু মই কৈ দিও যে কাট অফটো প্ৰত্যেক ডিস্ট্ৰিক্টৰ সমান নাথাকে তো যোৱা যেটো আমাৰ 2019 ত হৈছিল টেট মই তাত চাইছো যে যিকেটা ডিস্ট্ৰিক্টত বেছি হৈছিল তাত আসলতে কাট অফটো বহুত ওপৰত উঠি যায় আৰু যিকেটা ধৰক কম পোষ্ট আছে বেছি কমত নিদিব আকৌ নিজৰ এটো আপুনি নিজৰ মই জাস্ট সাজেশন দিছো আপুনি এটো কৰিব পাৰে বাকি আপুনি নিজে যেটো ভাবিছে হেতু কৰিলে বেছি বেষ্ট হ'ব বুলি মই ভাবো মানে মই যোৱাবাৰ চাইছিলো যিকেটা ডিস্ট্ৰিক্টত মানে বেছি জব ওলাইছিল হেকেটাত কাট অফ বহুত হাই হৈ গৈছিল আৰু যিকেটাত কম হেকেটাত কিন্তু কেটামানত মানে এনেকুৱা দেখা গৈছিল যে হেকেটাত মানে কাট অফ কমি গৈছিল ঠিক আছে হেকনে আকন আপোনালোকে যেতিয়া নেকি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব অকন ভাবি চিন্তি সিলেক্ট কৰিব কাৰো কথা নহনিব আপুনি নিজৰ ওপৰত ডিসিশনটো লৈ ল'ব তো তাৰ পিছত আহো ইউপিৰ ক্ষেত্ৰত ঠিক আছে তো ইউপিত মানে আসলতে দেখা গৈছে বহুতে জব কম আছে তো ইউপিৰ ক্ষেত্ৰতো আপুনি তেনেকৈ কৰিব ধৰক দুটা বেছি থকা ডিস্ট্ৰিক্টত কৰি দিলে আৰু এটা অকমান কম থকা ডিস্ট্ৰিক্টত কৰি দিলে তেনেকুৱা কৰিলে মানে ধৰক ৰিস্কটো অকমান কম থাকে ঠিক আছে তো মই এইকিনিতে আপোনালোকক ক'ব বিচাৰিছো কিন্তু তথাপিও মই যিমানখিনি আপোনালোকক সাজেশন দিছো যদি আপোনালোকে নিজে অকমান চাই ল'ব নহলে আকৌ ক'ব যে ইউজনৰ কাৰণে মোৰ এনেকুৱা প্ৰবলেম হ'ল তথাপিও আপোনালোকে নিজে অকমান চাই ল'ব ঠিক আছে তো তাৰ পিছত মই আহিম আৰু এটা কথাত যে আপোনালোকৰ কেটেগৰী তো আপুনি যোনটো কেটেগৰীত পৰে সেই কেটেগৰীৰ মতে এপ্লাই কৰিব কিছুমান এনেকুৱা ক্যান্ডিডেট আছিল ধৰক ইডব্লিউএছ হয় এতিয়াও কিন্তু অপচনটো তাত দেখা নাই বাকি অপচনটো দিছে কিন্তু আপলোড কৰা নাই তো হেতু আপুনি কেতিয়াও কৰিব নাযাব যদি আপোনাৰ ইডব্লিউএছ আছে তে ইডব্লিউএছ কেটেগৰী এপ্লাই কৰাৰ লগে লগে তাত আপুনি আপোনাৰ সাৰ্টিফিকেটটো দি দিব ঠিক আছে আৰু বাকি যেকনে ওবিসি তাৰ পিছত এমওবিসি এসটি এসসি আপোনালোকে তো গমে পাই তো আপোনালোকে নিজে নিজে তেনেকুৱা ধৰক ডিস্ট্ৰিক্ট সিলেকশন কৰোতে আপোনালোকে চাই ল'ব যে কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে মানে কোন কেটাত আপুনি এপ্লাই কৰিব পাৰিব তেনেকৈ চাই আপুনি যদি এপ্লাই কৰে তেতিয়ালে হয়তো ধৰক আপোনাৰ ৰিস্ক ফেক্টৰটো অকমান কমি যায় তো আজিলৈ মই ভিডিওটো এইকিনতে শেষ কৰিলো যদি আপোনালোকে ভাল পায় বন্ধুবৰ্গৰ লগত প্লিজ শেয়াৰ কৰিব কমেন্ট কৰিব আৰু কেনে পালে আপোনালোকে ভিডিওটো কমেন্ট বক্সত জনাই দিব থ্যাংক ইউ জয় অসম